পৃথিৱীৰ ভিতৰত চবতছে খামা বেছিকে খোজে ভিক্ষাৰীকে তাত বাৰে কাক খুঁজবি কি হ'ল 1 মিনিট अल्लाह के नाम पे दे दे बाबा अल्लाह के नाम पे दे মোক মাতিছ ইয়েস আপোনাকে মাতিছো yes tell me how can I help you ওয়া তাৰ ইংলিছ চা সব খবৰ নালাগে সরকার চেঞ্জ হোৱাৰ কাৰণে পৰিৱৰ্তন হৈছো ডিজিটেল ইণ্ডিয়া গম পাইছান নাই এতিয়া আসল কথাটো কক কিয় মাতিছে ভিখাৰী হৈও ইংলিছ ক'ব শিকিছা কিয়া তোৰ বাপেৰ ইংলিছ নেকি আমি যে ক'ব নোৱাৰো কিবা দিব লগা আছে যদি দে গম পাইছান নাই otherwise don't waste my time okay ওয়া তাৰ এটিটিউড চা এটিটিউডৰ কথা কৈ লাভ নাই গম পাইছান নাই যিখন মেডিকেলত তোমালোক ছোৱালীবোৰে ব্লাড টেষ্ট কৰা তাৰে ডক্টৰে মোৰ এটিটিউড টেষ্ট কৰে গম পাইছান নাই এটিটিউডৰ কথা ক'ব আহিছে তেনেহ'লে ভিক্ষা কিয় খুজি আছা দিস ইজ মাই পার্ট টাইম জব বেবি 1 মিনিট তোক কৰবাত দেখা দেখা লাগিছে ন দেখিব পাৰে একো ডাঙৰ কথা নহয় বিকজ আই এম ষ্টেণ্ডাৰ্ড ভিক্ষাৰীটো সেইকাৰণে য'তে ত'তে ভিক্ষা খোজা আৰম্ভ কৰি দিওঁ দেখিব পাৰে নহয় তোক মই কৰবাত লগ পাইছো ক'ত লগ পালো জানো ধৰিব পৰা নাই কি আপুনি গম পোৱা নাই মোক ক'ত লগ পাইছে উই আৰ ফেচবুক ফ্ৰেণ্ড মেন হোৱাট ভিক্ষাৰো ফেচবুক হেল্ল' মিছ অকল ফেচবুকে নহয় ইনষ্টাগ্ৰাম স্নেপচাট হোৱাটছআপ আৰু বহুত কিবা কিবি কৰোঁ কি 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 এই তুমি যে এনেকে কঁকালখন নকৰি মুখখন এনেকে বান্দাৰৰ নিচিনাকে ফটোবোৰ আপলোড দিয়া ফেচবুক সেইবোৰত দেখোন লাইক কমেণ্ট মই বেছিকে দিওঁ কথা ক'বা ঐ তই কাক বান্দৰ বুলি কৈছা কিয় বান্দাৰ বুলি কোৱা কালে লাজ লাগিছে ই বেছি বকি আছে বে এৰ মূৰটো ভাঙি দিওঁ নেকি কিয় কঁঠাল বুলি ভাবছে নেকি দেহাত তাৰ মুঠেৰ বল নাই তাই মোৰ মূৰো ভাঙে ঐ তই কাক তেনেকা কৈছা হা ইয়াৰ আজি সঁচাকে মই মূৰ ভাঙিম হা আচলকে ধুলো হলিয়ে থাক কেম্বা দেখাব থাক ভিখাৰী কোনোবা মাৰে নি মোৰ বয়ফ্ৰেণ্ডে আজিলৈকে তেনেকে কৈ পোৱা নাই তোৰ বয়ফ্ৰেণ্ডৰ দৰে মই ছোৱালী লেংটিত ধৰি ফুৰি ঘূৰি ফুৰা টাইপৰ নহয় গম পাইছা নাই কি ক'লি তই ফোন আহিছে মোৰটো অহা নাই এইফালে চা হেল্ল' অ ডাৰ্লিং কোৱা ৱা ভিক্ষাৰীৰো আইফোন তাকো গাৰ্লফ্ৰেণ্ডে ফোন কৰিছে অলপ টাইম ৰখি দিয়া দুটা ক্লাইণ্ট আছে এওঁলোকক বিদায় দি কেনে একেলগত লাঞ্চ কৰিম দিয়া ৱাও ইজ সো হট চুটা এতিয়া ৰাখিছো হা বাই ধুনু লাভ ইউ কুলু কুলু কুনু কুনু চুনু ঐ তই তোৰ গাৰ্লফ্ৰেণ্ডজনীক কিয় মিছা মাতিছা হা অফিচত থকা বুলি ভিক্ষাৰী চালা তোৰ কি প্ৰব্লেম আৰু তোৰ এই পেণ্টটো কি কুকুৰে কামিছে নেকি আৰু এই দুখন আধা নাই কিয় ক'লি তেনেকে কিয় ক'লি মানে কুকুৰে কামোৰাৰ দৰে চিল্লা চিল্লি হৈ আছে ইটছ ফেশ্বন নিজে ফালা কাৰণে ইটছ ফেশ্বন আৰু যদি আমি ফালিলোহেঁতেন পুলিচ ষ্টেচন হোৱাট ননচেন্স কৰবাৰ ভিক্ষাৰী চালা তই কি জানিবি ফেশ্বনৰ কথা গেট লষ্ট এই বল আহ কুকুৰে ফালা পেণ্ট পিন্ধি তাৰ লেভেল চাও পোকা লাগে তি ঘৰৰ বা কি অৱস্থা এখন বাৰে টান মাৰিলে কি জানি এখন বাৰে অট'মেটিক খহি পৰিব কথা ক'বা আহিছে ইয়াক মই এই বল না বাদ দে তোক চাই লম মই পইচা পাবা বাকী আছা ভালদৰে খুলি দেখাও এই বান্দাৰ মোৰ আপনি ধৰি মোৰ আজি যাত্ৰা বেয়া আপুৰো খুলিব পাৰব না মোৰ ৰেজিষ্টেণ্ট বা ক'ত গেল এই এবলা কাপোৰলা আজি দিনে বেয়া চালা কাপোৰলে কালকে দিব নোৱাৰা নেকি এনে দৰমহা দি ৰাখছো নেকি হা চশমা ক'ত গাড়ী ক'ত আছে যা গাড়ী উঠিব আরে বস্তা কোনি নিব বলা গেল বতা এই বলা বলা বস্তা তোর কি বাপে খুলবো নাকি হ্যাঁ আরে চলো আরে চল জলদি
ঐ তোৰ এই চিলাই কৰা কাপোৰৰ দৰে আমাৰ ঘৰত বহুত আছে মায়ে পাকঘৰত এই সপ্তাহৰ কানি হিচাপে ইউজ কৰে লাগে যদি কবি ইনস্পেকশ্যন মাৰি ঘূৰি ফুৰিব পাৰিবি মই 1 বস্তামান দি পঠাম কি কোৱা নহ'লে এটা কাম কৰবি এই যে জংঘলৰ পাছত ড্ৰেছ আছে তই জংঘলৰ পাত চিনিব নাই এইগিলা ড্ৰেছ পিন্ধি পেলাই ঘূৰিবি তাতে ডাবল ফেশ্বন হ'ব জংঘলী মানুহ তাতে ধেনু এখন ল'বি হাতত লৈ লৈ কুৰ কুৰ মাৰি পেলাই জংঘলে জংঘলে ঘূৰি ফুৰিব তেতিয়া ডাবল ফেশ্বন হ'ব ঐ তোক মই এই বল, ইয়াত বল, বল, ধৰ, বল, বল। মাৰ। पैसा 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 करून थकलंय गरीबाच्या सपनात नोटाची बंडलय হাই গাইজ আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ মৰম আশীৰ্বাদত যাতে আমি পুনৰ আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে লাইক কমেণ্ট কৰক আৰু নতুন নতুন ভিডিঅ' যাতে আপোনালোকৰ মাজত দিব পাৰোঁ বাকীখিনি আমাৰ চানিদাই ক'ব